প্ৰথম নাম ভাগতে অকণমান শুনা পালোঁ ভকতৰ কথা। ভকতখন আহিছে নামলৈ কৰ্পূৰৰ গামোচা কান্ধত লৈ। দুটা প্ৰশ্ন উদ্ভৱ হৈছে, কিন্তু আমি এটা প্ৰশ্নহে কৰিম। এটা প্ৰশ্নতে আপোনালোকে 5 নম্বৰ পাব। এতিয়া ভকত আমি জানো যে ছজন। আমি সকলোৱে জানো হয় টেপা ডাবৰ, এই তিনিটা যুগত ভকত ছজন আৰু কলি যুগত 64 এতিয়া আমি কলি যুগৰ 64 নামটো ক'ব নালাগে, যিহেতু বহুত দীঘলীয়া হ'ব। গতিকে সত্য যুগ, টেপা যুগ, ডাবৰ যুগত যি 6জন ভকত, এই 6জন ভকতৰ অকণমান নাম ক'ব নেকি? প্ৰথমে আমাৰ নামতীয়ে ক'ব, তাৰপিছতহে দললৈ বাগৰি যাব। প্ৰথম নামতী, তাৰপিছত দললৈ। প্ৰশ্ন উত্তৰ শুদ্ধ হ'লে একেই আপোনালোকে নম্বৰ পাব, 5 নম্বৰ। যদি নামতীয়ে নোৱাৰে তেতিয়াহে বেলেগে ক'ব পাৰিব। ছাৰ ভকত কেইজনৰ কথা ক'ব লাগিব? ভকত 6জনৰ, মানে সত্য যুগ, টেপা যুগ আৰু ডাবৰ যুগ, এই তিনিটা যুগত 6জন ভকত। কলি যুগটো বাদ। উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, হনুমান, জাবুবন্ত আৰু বিভীষণ। আপুনি মুখস্থ কৰি দিছে কিয়? তেনেকুৱাহে লাগিছে। শুদ্ধ উত্তৰ